সকল কেনে আছে আজি আমি আলোচনা কৰিবলৈ ওলাইছো অম্বুবাচীৰ সময়ত পালন কৰিবলগীয়া কিছু নিয়মসমূহৰ বিষয়ে তেন্তে আহক আমি নিয়মসমূহৰ বিষয়ে জানি লওঁ বন্ধু বান্ধৱীসকল এই অম্বুবাচী মানে হৈছে এই সময়ত মা বসুমতী ঋতুমতী হয় আৰু এই সময়তে শক্তি পূজা স্থানসমূহত উদযাপন কৰা উৎসৱকে অম্বুবাচী মেলা হিচাপে কৰা হয় এই অম্বুবাচী আমাৰ অসমত হাট হিচাপেও জনা যায় এই সময়ত খেতিয়কসকলে হাল বোৱা আৰু বৃক্ষৰোপণৰ পৰা বিৰত থাকে এই অম্বুবাচীৰ সময়ত নীলাচল পাহাৰৰ মা কামাখ্যা মন্দিৰত অম্বুবাচী মেলা প্ৰতি বছৰে পালন কৰা হয় এই সময়ছোৱাত মাৰ মন্দিৰত অজস্ৰ দেশী বিদেশী ভক্তৰ সমাগম ঘটে প্ৰথম দিনাৰ পৰা মা কামাখ্যা মন্দিৰৰ মূল দুৱাৰ বন্ধ থাকে আৰু চতুৰ্থ দিনা মা কামাখ্যাক স্নান কৰাই পূজা সম্পন্ন কৰাৰ পিছতহে ভক্তৰ বাবে মা কামাখ্যাৰ দুৱাৰ মুকলি কৰায় এই সময়ছোৱাত ভক্তসকলে মন্দিৰৰ বাহিৰত ধূপ বন্তি জ্বলায় আৰু মাক আৰাধনা কৰে আহকচোন আমি এতিয়া আলোচনা কৰোঁ অম্বুবাচীৰ সময়ত পালন কৰিবলগীয়া নিয়মসমূহৰ বিষয়ে নিয়মসমূহ হৈছে এনেকুৱা ধৰণৰ 1 নম্বৰ নিয়ম হৈছে এই সময়ছোৱাত মা বসুমতী ঋতুমতী হয় সেয়েহে এই দিনকেইটাত কোনো শুভ কাৰ্য অথবা বিবাহ আদি কৰা উচিত নহয় 2 নম্বৰ নিয়ম হৈছে কোনো দেৱ দেৱীৰ মূৰ্তি বা ফটো স্পৰ্শ কৰা উচিত নহয় লগতে এই কেইদিনত মনৰ কোনো ধৰণৰ কুভাৱ অনা একেবাৰে অনুচিত 3 নম্বৰ নিয়মটো হৈছে এই কেইদিনত গুৰু প্ৰদত্ত নিজৰ ঈশ্বৰ মন্ত্ৰ জপ কৰা উচিত নিয়মটো হৈছে এই সময়ছোৱাত ভূমি খনন আৰু বৃক্ষৰোপণ কৰা অনুচিত 5 নম্বৰ নিয়মটো হৈছে নিজৰ আকাংক্ষিত ফল লাভ কৰিবলৈ হ'লে মাজনিশা খোৱা পাতিৰ পৰা উঠি প্ৰাৰ্থনা কৰক মা কামাখ্যাক নিজৰ মনৰ সকলো ইচ্ছাৰ কথা জনাওক মা কামাখ্যাই আপোনাৰ মনৰ ইচ্ছা পূৰণ কৰিব নিয়ম নম্বৰ 6 হৈছে এই সময়ছোৱাত সৰ্পভয় নিবাৰণ নিমিত্তে আম আৰু গাখীৰ সেৱন কৰা ভাল এই সময়ছোৱাত আম আৰু গাখীৰৰ একেলগে সেৱন কৰিলে এবছৰলৈ সৰ্প ভয় নাথাকে বুলি সকলোৱে বিশ্বাস কৰে শেষত গুৰুত্বপূৰ্ণ কথা যে অম্বুবাচী নিবৃত্তি দিনা পাণ্ডাসকলে দেৱী পীঠৰ পৰা অনা ৰক্ত বস্ত্ৰ শৰীৰত ধাৰণ কৰিলে অনিষ্ট সিদ্ধিৰ সম্ভাৱনা প্ৰবল থাকে সেইবাবে পুৰুষে সেই বস্ত্ৰ সোঁ হাতত বা ডিঙিত আৰু মহিলাসকলে বাওঁ হাতত বা ডিঙিত ধাৰণ কৰে এই ৰক্ত বস্ত্ৰৰ লগত ৰাখি আন ঠাইত জপ কৰিলেও মনৰ আশা পূৰণ হয় বুলি জনবিশ্বাস কৰে কিন্তু এটা কথা মানি চলিব লাগে যে এই ৰক্ত বস্ত্ৰ ধাৰণ কৰি মৃতৰ ঘৰ বা শ্মশান আদিৰ যোৱাৰ পৰা বিৰত থাকিব লাগে গতিকে বন্ধু বান্ধৱীসকল এয়াই আছিল অম্বুবাচীৰ বিষয়ে জানিবলগীয়া বিষয়সমূহ গতিকে বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো ভাল লাগিলে লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব mal akan bisa